আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত আছো। তো বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে আমাৰ ইণ্ডিয়াত 59টা চাইনিজ এপ বেন কৰা হৈছিল। তাৰে মাজত এটা আছিল টিকটক। টিকটক এপছটো আমাৰ ইণ্ডিয়াতে নহয়, সমগ্ৰ বিশ্বতে বহুত পপুলাৰ এপ আছিল, যিটো বেন কৰাৰ ফলত মানে বহুত বেয়া লাগিছে। টিকটক আছিলে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ চান্স পাইছিলে। সমগ্ৰ দেশবাসীৰ আগত আপোনালোকে নিজৰ প্ৰতিভাসমূহ দাঙি দেখাবলৈ বহুত মানে সুবিধা পাইছিলে। কিন্তু বৰ্তমান সেইটো এপ বেন কৰি দিয়া হৈছে। বেন কৰি দিয়া হ'ল যদিও আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ গুগল প্লে ষ্টৰত এনেকুৱা বিভিন্ন ধৰণৰ এপছ আহি আছে যিবোৰ আপোনালোকে ডাউনলোড কৰি টিকটকৰ দৰে ভিডিঅ' বনাব পাৰে আৰু আপলোড দিব পাৰে। ৰপ'চ', স্নেক ভিডিঅ' ইত্যাদি ধৰণৰ এপছ আপোনালোকে ইউজ কৰিবলৈ মনোৰঞ্জনৰ এটা এপছ আছিলে। তাত আমি মানে বিভিন্ন ধৰণৰ ভিডিঅ' পাওঁ, ভাল লাগে চাই পেলাই। আৰু টিকটকৰ সৈতে মই ইমান জড়িত নাছিলো, কিন্তু যোৱা 1 বছৰত মই টিকটকৰ সৈতে জড়িত হৈ পৰিছিলো আৰু সেই সময়খিনি মই বহুত মিছ কৰো। কাৰণ দিনটোত মানে মই যদি টিকটকটো এবাৰ নুখুলো তেনেহলে ভাল নালাগিছিলে আৰু মানে টাইম স্পেণ্ড কৰি মানে বহুত ভাল লাগিছিলে। সেই এপছটোত ভিডিঅ'সমূহ চাই পেলাই, আনৰ ভিডিঅ'সমূহ চাই পেলাই ভাল লাগিছিলে আৰু নিজেও মই ভিডিঅ' বনাইছিলো। তো সেই সময়খিনি মই বহুত মিছ কৰো। আৰু এটা কথা কি, সেই এপছটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ঠাইৰ বন্ধু বান্ধৱীৰ সৈতে চিনাকি হ'ব পাৰিছিলে, তেওঁলোকৰ কালচাৰ কিছুমানৰ বিষয়ে আপোনালোকে জানিব পাৰিছিলে। টিকটকৰ জৰিয়তে মানে কি হয়, অকল প্ৰতিভাই যে বিকাশ হয় সেইটো নহয়, বিভিন্ন জেগাৰ মানে কিছুমান নীতি নিয়মো আমাৰ টিকটকত দেখুওৱা হৈছিলে। তো ভাল লাগিছিলে। আৰু টিকটকৰ সেই সময়খিনি মানে মিছ কৰিলে বহুত বেয়া লাগে। মই আপোনালোকৰ আগত সেন্দুৰ খানি হবানো তুমি বোৱাৰী, দীঘলকৈ উৰণি টানি লৈ হবা তুমি। प्यार की पहचान हो तुम, मेरे सच्चे प्यार की पहचान हो तुम, मेरे दिल में बसने वाली मेरी जान हो तुम। एक ही शर्त पर हाँ करूंगी। क्या? गुस्सा भी मैं करूंगी, रूठूंगी भी मैं, बात भी मैं नहीं करूंगी, मुंह भी मैं सुझाऊंगी, पर मनाओगे आप। ओ ऐसे मैं नहीं खेल रहा। हीरो हिंदुस्तानी का सबको सलाम। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পিছত লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। বাই বাই।